Hey dosto, welcome to my second channel Dimpu's blog. কি কম আৰু এইটো মানে বহুতে বেছি স্পেচিয়েল ভিডিঅ' কথাটো কি যে জুবিন দাৰ বাৰ্থডেৰ দিনা মোৰ এজন বন্ধু সি গুৱাহাটীত থাকে সি মোক ক'লে যে তই আহিবিচোন আমি কিবা এটা স্পেচিয়েল কৰিছোঁ জুবিন দাৰ বাৰ্থডেৰ দিনা মই বোলো ঠিক আছে যাম আৰু গৈ যিটো মই দেখিলোঁ বাপৰে ইমান বেছি স্পেচিয়েল কি স্পেচিয়েল চাওক ভিডিঅ'টো শেষলৈকে পুৰা কথা এটা ক'বই পাহৰিছিলোঁ যে বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ কিন্তু আৰম্ভ কৰাৰ কাৰণে মই বিকাশক মাতিলোঁ কাৰণ সিও থাকে গুৱাহাটীত আৰু তাৰ বাইকত মই আহি বন্ধুজনৰ ঘৰ পালোঁ আৰু ঘৰ পোৱাৰ লগে লগে দেখিলোঁ এখন গাড়ী ধুনীয়াকৈ সজাই ৰাখিছেচোন এই গাড়ীখন হৈছে আমাৰে এজন লগৰ চিন্তুমণি তেখেতে গাড়ীখন ধুনীয়াকৈ মানে সজাইছে কাৰণ আজি জুবিন দাৰ বাৰ্থডে এতিয়া গাড়ীখন বাৰু কিয় সজাইছে চাওক কিবা কিবি স্পেচিয়েল খোৱা বস্তু বনাইছোঁ আমি সেই খোৱা বস্তুবিলাক জুবিন দাৰ বাৰ্থডে হিচাপে আমি কিছুমান দুখীয়া ৰাইজৰ মাজত বিলাই দিবলৈ চেষ্টা কৰিম দুখীয়া বা এই ৰাস্তা কাষত যি থাকে দুখ লগা ল'ৰা ছোৱালীবিলাক তেওঁলোকৰ মাজত আমি এই খানাবিলাক বিলাই দিম আৰু জুবিন দাৰ বাৰ্থডেটো স্পেচিয়েলকৈ উদযাপন কৰিবলৈ চেষ্টা কৰিম যিহেতু জুবিন দায়ো দুখীয়া সহায় কৰি ভাল পায় আমিও সেইবাবে এটা সৰু প্ৰচেষ্টা জুবিন দাৰ কাৰণে ইমান কিবা কিবি কি ক'ব ভাই জুবিন দাক মানে মই বহুত ভাল পাওঁ আজি মানে জুবিন দাৰ কাৰণে চব মানে কাম যিমান যি আছে চব বাদ দিছোঁ আজি কাম দিনটোৰ মানে চ' জুবিন দাৰ কাৰণে আজি দিনটো খেদাম মানে এই চিন্তু বহুত ভাল পাওঁ চিন্তুমণি এইবিলাক আয়োজন কৰিছে আমাৰে লগ আমাৰ মানে আমাতকৈ ডাঙৰ আৰু হ'লেও আমাৰ লগে আৰু গাড়ীৰ আয়োজন দেখিলে কিমান ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে গাড়ীখন যেন কইনা আনিবলৈহে যাম এতিয়া আপোনালোকক অলপমান খানাৰ আয়োজনো দেখুৱাই দিবলৈ ওলাইছোঁ এয়া চাওক পূৰা খানাবিলাক পেকিং কৰি থকা হৈছে জুবিন দাৰ বাৰ্থডে উপলক্ষে আমি শুক্লেশ্বৰ মন্দিৰত থকা যিবিলাক দুখীয়া মানুহ আছে বা যিবিলাক আৰু অলপমান ভিক্ষাৰী তেখেতসকলৰ মাজত এই খানাখিনি বিতৰণ কৰিম চাওক জুবিন দাৰ 46তম জন্মবাৰ্ষিকী উপলক্ষে আমি এইবাৰ দুখীয়া কন্যাদানৰ প্ৰক্ৰিয়া হাতত লৈছোঁ আৰু তাৰে কাৰণে মানে এইটো বৰ্তমান ৰেডি কৰি আছোঁ আৰু যাবৰ কাৰণে দিবৰ কাৰণে কিমানমান মানুহৰ বাবে মানুহ মানে 200জন মান মানুহৰ কাৰণে কৰা গৈছে আৰু প্ৰায় 200জনমান মানুহৰ বাবে ভাত ৰন্ধা হৈছে আৰু লগতে পনীৰ আৰু লগতে পানীৰ বটল এটা নিশ্চয় দিয়া হ'ব এতিয়া সেই মানুহজন যিজনে ইমান বৰ আয়োজন কৰিছে আমাৰ এই লগৰ চিন্তুমণি দা কিবা এটা বহুত ইচ্ছা আছিল মনত কিবা এটা আশা চাওঁ কিমানখিনি কৰিব পাৰোঁ আৰু পিছলৈ আশা আছে এতিয়া মানে আমি কি কৰিম সম্পূৰ্ণ প্ৰচেছটো আমি মানে এতিয়া বৰ্তমান আৰ্য কলেজ যাম তাত ব্লাড ডনেশ্যন আছে তেওঁলোকক অলপ খোৱা লোৱা কৰিম তাৰপিছত আমি শুক্লেশ্বৰ ঘাটত আহিম গৰীবক খোৱা লোৱা কৰিম বাছ এইখিনি আৰু বেলেগ নাই চাওক মোৰ বন্ধু চিন্তুমণি এটা সৰু চাকৰি কৰে আৰু জুবিন দাক ভাল পায় জুবিন দাৰ কোনো ফেন ক্লাবৰ ল'ৰা নহয় চিন্তুমণি আপোনালোকে ভাবিব পাৰে যে ইমানবোৰ কৰিছে নিশ্চয় ফেন ক্লাবৰ ল'ৰা হ'ব মই আগতে কৈছোঁ কোনো ফেন ক্লাবৰ ল'ৰা নহয় আৰু বাপ্পাও মই যি আহিলোঁ তাৰ বাবে মোকো সন্মান বাপৰে এই গামোচা দিছে কাৰণ আহিছোঁ মোৰ ভাইটিও হয় মোৰ বন্ধুও হয় থেংক ইউ ছ' মাছ ইমান সন্মান পালোঁ আজি চ' জিম্পু আৰু মোৰ তৰফৰ পৰা জুবিন দাৰ বাৰ্থডেৰ উপলক্ষে এইখিনি গোটেইখিনি অৰ্গেনাইজ কৰাৰ কাৰণে চিন্তুমণিক জিম্পু আৰু মোৰ ফালৰ পৰা এইখন গামোচাৰ আমি সন্মান জনাইছোঁ আৰু এতিয়া বলক আমি তৈয়াৰ কৰা খাদ্যখিনি গাড়ীত উঠাই দিওঁ গাড়ী মানে ৰ'ব খাদ্য উঠোৱা বেলেগ গাড়ী আছে টেম্পো আছে খোৱা বস্তুবিলাক উঠালে টেম্পোত এতিয়া টেম্পোখন যাব শুক্লেশ্বৰ ঘাটলৈকে আমাৰ গাড়ী ৰেডি যদি জুবিন দাই দেখে গাড়ীখন কি ভাবিব বাৰু আপোনালোকে কমেণ্ট কৰি কওকচোন যদি জুবিন দাই দেখে ইমানকৈ ধুনীয়াকৈ সজাই অনা গাড়ীখন কি ভাবিব চাওক জুবিন দাৰ 46তম জন্মবাৰ্ষিকী উপলক্ষে দুখীয়াক অন্নদান এটা সৰু চেষ্টা দুখীয়াবিলাকক যাতে অলপমান কিবা আৰু অলপমান হেপী বাৰ্থডে জুবিন দা এনেকৈ দিম হেপী বাৰ্থডে জুবিন দা বুলি ক'ব হেপী বাৰ্থডে হেপী বাৰ্থডে সঁচাকৈ অলপমান বেলেগতকৈ বেলেগ কৰিলোঁ বেলেগতকৈ অলপ বেলেগ বেলেগতকৈ অলপ বেলেগ হেপী বাৰ্থডে জুবিন দা গাড়ীখন সকলোৱে পূৰা চাই আহিছে ৰখাই ফটো মাৰিছে ইমানেই ধুনীয়াকৈ সজাইছে চিন্তুমণিয়ে চাওক না তামোল পাণ জাপি শৰাই দি একদম অসমীয়া বাহ চেলুট ভাই চেলুট এতিয়া আমি শুক্লেশ্বৰ ঘাটত গৈ আছোঁ
ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ বাৰু এনেকুৱাকৈ শুক্লেশ্বৰত আমি খাদ্যবস্তুবোৰ বিলালোঁ আৰু কিবা কিবি অলপ আৰু এনেকৈয়ে অলপ কিবা কিবি স্পেচিয়েল কৰিবলৈ চেষ্টা কৰিলোঁ চাওক আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাবিব পাৰে যে ফেন ক্লাবৰ ল'ৰা বা আমি কিবা ফেন ক্লাব বুলি ভাবিব পাৰে চাওক আমি কোনো ফেন ক্লাব নহয় আমি জাষ্ট জুবিনদাৰ ফেন হয় জুবিনদাৰ শুভাকাংক্ষী হয় জুবিনদাক ভাল পোৱা মানুহ হয় তাৰপিছত আমি জুবিনদাৰ ঘৰলৈকেও গৈছিলোঁ নিশ্চয় ভিডিঅ'টো চালে মই আগতে এইটো আপলোড দিছিলোঁ তো এইখিনিয়ে আৰু কিবা এটা পাব স্পেচিয়েল নিশ্চয় একমাহমান পিছত এটা আৰু বহুত বেছি স্পেচিয়েল পাব ভিডিঅ' যদি হ'ব দিয়ক সেইটো পিছলৈ হ'ব আজিলৈ ইমানে টা বাই বাই কলিকতা বোম্বাই